ঘটনাটো হোৱাটো হৈছে, কিন্তু এইটো ভিতৰৰ পৰা এইটো কাৰেণ্টৰ পৰাই জুই ওলাইছে বুলি শুনি আছো। এইটো এচি বটৰ পৰাই এইটো বস্তুটো শ্বৰ্ট হৈছে আজি, এইটো আমাৰ মতামত। লছটো কিমান হ'ব নেকি? লছটো বহুত কৰৰ টকা লছ হ'ব। এইটোতো মাৰুতি টকাৰ হেৰি নহয়, কি কয় বস্তু নহয়। ভিতৰত কিমানখিনি বস্তু মেচিনবিলাক সব ভিতৰত সোমাইছে ৰাখি, এই মেচিনবিলাকো সব জ্বলি গ'ল, একদম পুৰা খতম হৈ গ'ল, ঘৰ খতম হৈ গ'ল। তেতিয়ালৈকে এইটো চাব গ'লেতো আমি কৰৰ টকা এইটো খতম চৰকাৰৰ। এতিয়া কি কৰা যায়, উপায়তো নাই। জুইৰ লগত কোনে পাৰে? কোনেও নোৱাৰে। তো আহিছে, কিন্তু ফায়াৰ ব্ৰিগেড নিমাবৰ কাৰণে পাৰা নাই, সব পুৰা একদম পুৰা খতম হৈ গ'ল। মানুহ ইনজুৰ হৈছে নেকি? মানুহটো ইনজুৰ হোৱা নাই। মানুহ ভিতৰত মানে কয়েকদিন আছিল আৰু কাম কৰাৰ কাৰণে, ইহঁতে ওলাই গ'ল।